উঠি যাত্ৰা কৰিছেনে কেতিয়াবা? যদি নাই কৰা, এদিন নহয় এদিন আপুনি প্লেনত উঠি যাত্ৰা কৰিব চাগে। হয়, এদিন প্লেনত উঠি ফুৰিবলৈ যোৱাটো আমি সকলোৱে সপোন মনত পুহি ৰাখোঁ। আৰু আজিকালিতো প্লেনৰ ভাড়াও ইমান কম হৈ গৈছে যে কিয়বা নুঠিম। ৰ'ব, এতিয়া টিকেটটো বুক কৰি নিদিব। প্ৰথমবাৰ প্লেনত কেনেকৈ বহিব আৰু কেনেকৈ নিজক তৈয়াৰ কৰিব আমি সকলোখিনি আপোনালোকক ক'ম। যদি পাৰে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল বাটনটো টিপি দিব। প্ৰথমতে এয়াৰপৰ্টত যদি আপোনাৰ কিবা অসুবিধাত পৰে তেন্তে আপুনি ভয় নাখাব। তাত সহায় কৰিবলৈ বহুত মানুহ আপোনাৰ কাৰণে নিয়োগ কৰা আছে। তেওঁলোকক সুধিবলৈ কুণ্ঠাবোধ নকৰিব। তেওঁলোকে আপোনাৰ সকলো ধৰণৰ সহায় কৰিব। আপুনি অকল আপোনাৰ অসুবিধাৰ কথা তেওঁলোকক ক'লেই হ'ল। ফোন আৰু ইণ্টাৰনেটৰ দ্বাৰা শ্বেডিউল চেক কৰিব। যদি কেতিয়াবা শ্বেডিউল চেঞ্জ হয় তেন্তে পিছত আপুনি চিন্তা কৰিব লগা নহয় আৰু 2 ঘণ্টা আগতে পাৰিলে এয়াৰপৰ্ট পাই যাব। ফ্লাইটৰ টিকেটৰ প্ৰিণ্ট আউট, ফটোকপি বা ইমেইল সদায় লগত ৰাখিব, কাৰণ SMS ভেলিড বুলি ভবা নহয়। অৰিজিনেল আইডেণ্টি কাৰ্ড যেনে পাছপোৰ্ট, পেন কাৰ্ড, ভোটাৰ আইডি কাৰ্ড এটচেট্ৰা আপুনি লগত ৰাখিব। যদি লগত বেবী থাকে তেন্তে বাৰ্থ চাৰ্টিফিকেট লগত ৰাখিব। বেগেজ ৰুলছৰ লগত মিলাই পেক কৰিব। পিছে ফ্লাইটত এটা কেবিন বেগ এলাও কৰে আৰু ডাঙৰ বেগ চেক ইন এয়াৰলাইন্স কাউণ্টাৰত দিব লাগে। নিজৰ লগত জোং থকা বস্তু, অস্ত্ৰ, লাইটাৰ, ব্লেড, ৰেডিঅ' এক্টিভ ডিভাইচ নিদিব। এয়াৰপৰ্টত সকলো এয়াৰলাইন্সৰ কাউণ্টাৰ থাকে। আপোনাৰ যি এয়াৰলাইন্সৰ লগত বুকিং আছে সেই কাউণ্টাৰত টিকেট দেখাব। ষ্টাফ মেম্বাৰ ID চেক কৰাৰ পিছত আপোনাক বৰ্ডিং পাছ দিব, মানে আপুনি প্লেনত বহিবৰ কাৰণে তৈয়াৰ হৈ গ'ল। যদি আপোনাৰ প্ৰয়োজন হয় তেন্তে উইণ্ডো ছিট ডিমাণ্ড কৰিব পাৰে। তাৰপিছত চিকিউৰিটি ফ'ৰ্চৰ মেম্বাৰে আপোনাক চেকিং কৰিব আৰু বৰ্ডিং পাছত ষ্টাম্প লগাই আপোনাক ঘূৰাই দিব। তাৰপিছত আপুনি পাছখনৰ দ্বাৰা পোৱা এণ্ট্ৰি গেটৰ ফালে যাব লাগিব আৰু তাত আপোনাৰ ফ্লাইট আৰু ছিট নম্বৰ ডিটেইলছ পাই যাব। টেক অফৰ আধা ঘণ্টাৰ আগত টাৰ্মিনেল গেট খুলি দিয়া হ'ব। ইয়াত আকৌ আপোনাৰ বৰ্ডিং পাছ আৰু হেণ্ডবেগ চেক কৰিব। প্ৰায় টাৰ্মিনেল গেটৰ পৰা অলপ আগত এখন সুন্দৰ বাছ ৰৈ থাকে আৰু সেই বাছেৰে আপোনাক প্লেনৰ ওচৰলৈ লৈ যোৱা হ'ব আৰু আপুনি ডাইৰেক্ট প্লেনত এণ্ট্ৰি কৰিব পাৰিব। তাৰপিছত এয়াৰ হোষ্টেছে আপোনাক ছিট নম্বৰ সুধি গাইড কৰিব। ছিট পাই যোৱাৰ পিছত আপুনি হেণ্ডবেগ ওপৰত থকা বাকচটোত থৈ দিব লাগিব আৰু আপুনি ছিটত বহি ছিট বেল্ট লগাই ল'ব লাগিব। যদি কথাখিনি জানি ভাল লাগিল তেনেহ'লে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল বাটনটো টিপি দিব। আপোনাৰ যাত্ৰা শুভ হওক। থেংক ইউ।